আমি এটা ওলাইছোঁ দেহামনুক ভেকচিন দিয়াবলৈ। তাই 1.5 বছৰৰ ভেকচিনটো আছে। এয়া ওলাই পেলাই ৰাস্তাত ৰখি আছোঁ, এখেত আহি পোৱা নাই। তাকে দুইজনী ওলাই আহিছোঁ আৰু গৰমো বহুত বেছিয়ে গৰম পৰিছে। সেয়া ৰৈছোঁহি ওলাই আহি ৰাস্তাত। 3টা খোজ খাব আৰু ন আজি 3টা দিব বেজি আজি। আবেলি অকণমান জিৰাই লৈ উঠি দেহামনু শুই থাকোঁতে ৰুমটো চাফা কৰি লওঁ বুলি ভাবিলোঁ। ৰাতিপুৱা আজি ভালকৈ টাইমেই নাপালোঁ। এতিয়া অকণ ভালকৈ চাফা কৰি লওঁ, নহ'লে মোৰ বহুত অশান্তি পাই থাকোঁ। মই সদায় কৈয়ে থাকোঁ মই বিৰাট অশান্তি পাওঁ খেলি মেলি চিজিল নাথাকিলে। চিজিল থাকিলে একদম টিপটপ থাকিব লাগে মোৰ মতে, এতিয়া বহুত ভাল লাগে। আৰু কিছুমান বস্তু বাহিৰত বেছিকৈ ওলাইছিল। মই ৰুমটোত বেছি বস্তু থাকিলে বেয়া পাওঁ, বেছিকৈ ওলাই থাকিলে বিচনা পাতি ভৰ্তি হৈ থাকিলে তাকে সেইখিনিও ডিভানৰ ভিতৰতে ভৰাই দিওঁ। বিশেষকৈ দেহামনুৰ এই পুতলা দুটা সেইকেইটা পলিথিনত ভৰাই থৈছোঁ। দুটা বাহিৰত দুটামান থাকিলে হ'ল আৰু ব্লেংকেট ওলাই আছিলে, ব্লেংকেট 2খনো ভৰাই থওঁ। কাৰ্পেট এনেকৈ কিবা কিবি কেইটামান বস্তু আছিলে যিখন মোৰ সৰু বিচনাখন ভৰ্তি কৰি থয়, সেইখনো ভৰাই পেলাই থৈ দিওঁ। অকণমান তেতিয়া খালী থাকিলে বিৰাট চাফা লাগে, বিশেষকৈ গৰম দিনকেইটাত। সকলোবোৰ যেতিয়া পৰিপাটি হৈ থাকে তেতিয়া মোৰ মাইণ্ডটো ধুনীয়া হৈ থাকে, মানে ভাল হৈ থাকে আৰু চিজিল হৈ আছে। মোৰ নহ'লে ঢেৰ কাম আছে এনেকুৱা টাইপ লাগি থাকে। গোটেইখিনি ধুনীয়াকৈ চিজিল কৰি ল'লোঁ। আহি ভিতৰৰ বেচিনটোতে মুখ হাতখন ধুই ল'লোঁ। ধুই অকণমান টিপটপ হৈ লওঁ নিজেও। এতিয়া কামকেইটা কৰি আজৰি হৈ মুখ হাত ধুই অকণমান চাফা হৈ এতিয়া বহিছোঁ। আৰু আজি মানে কি হৈছিলে, আগবেলা মোৰ ৰুমটো চাফা কৰা হোৱা নাই, যেন তেন বিচনা পাৰি কৰি সেইকেইটা কৰি থৈ গ'লোঁ। ভালকৈ চাফা কৰিব নাপালোঁ। মানে দেহামনুৰ আজি 1.5 বছৰৰ ভেকচিনটো আছিল, তাকে দিয়াবলৈ নিলোঁ। কিন্তু ভেকচিনটো দিয়া নহ'ল কাৰণ তাই মানে গাটো অকণ বেয়া, তাই গাটো জ্বৰ হৈ আছে। তাতে চালে, নাৰ্ছে চাই পেলাই ক'লে যে জ্বৰটো আছে, এতিয়া ভেকচিন নিদিওঁ, ভেকচিন দিলেতো আকৌ জ্বৰ উঠিব, আকৌ বেছি হৈ যাব, দিগদাৰ হ'ব। সেইকাৰণে অলপ দিন পিছত নিব দিছে। আৰু এইটো ভেকচিন 1.5 বছৰৰ ভেকচিন বুলি কয়, মানে 16 মাহৰ পৰা 24 মাহৰ ভিতৰত দিলেই হ'ল। কাৰণ দিনো আছে, এটা চিন্তা নাই। অহা বুধবাৰলৈ মাতিছে, চাওঁচোন কেতিয়া কি দিয়াব পাৰোঁ। সেয়া তাকে এতিয়া আজৰি আৰু এতিয়া অকণ শান্তি লাগিছে আৰু এতিয়া। আৰু গৰমটো যিহে পৰিছে, সদায় গৰমটো দেখোন বাঢ়িহে গৈ আছে। সেয়া তাকে এতিয়া অকণমান বহি লওঁ, মোবাইলতে ইটো সিটো কিবা কিবি কাম কৰোঁ। মই এতিয়া দেহামনু শুই আছে যে চিন্তা নাই আৰু অকণমান পিছত উঠিলে আৰু তেতিয়া আকৌ তাইৰ লগত ব্যস্ত। ৰাতি এতিয়া ভাত পানীকেইটা বনাই আজৰি হৈ কৰি ল'লোঁ। লৈ পেলাই মই এতিয়া ভীমকল লৈছোঁ। ভীমকল মই কাটি পেলাই পানীত তিয়াই থ'ম, ডিটক্স ৱাটাৰ বনাম, যিটো আমাৰ বডি টক্সিন ৰিলিজ কৰিবৰ কাৰণে ভাল হয় খোৱা, আৰু খায়ো বৰ ধুনীয়া লাগে এইটো। মই বিভিন্ন ধৰণৰ ডিটক্স ৱাটাৰ বনাই খাই থাকোঁ। আজি অলপ দিন খোৱাই হোৱা নাছিলে। এই ভীমকল ঘৰৰে আছিলে, পকি আছিলে, ভাবিছোঁ নাই বনাই থওঁ। সেনেকৈ পানী দি থৈ দিলোঁ। ৰাতিপুৱাই পানীখিনি খাই দিম আৰু এইফালে বটলটো ORS 1 পেকেট মিলাই পেলাই পানী 1 বটল ভৰাই পেলাই থৈ দিম ফ্ৰিজত। তাৰপিছতে আজৰি বাকী কাম হৈ আছে যেতিয়া এই ফুলখিনিৰো পানীখিনি সলাই দিওঁ, নহ'লে গৰমত মোৰ ফুলবোৰ মাৰিয়ে পেলাইছে। ৰুমবোৰ ইমানেই টাপ হৈ গৈছে, বিশেষকৈ মোৰ লাকি বেম্ব'জোপা দেখিছে না, অকণো পানী নাইকিয়া। এইকেইদিন মই চোৱাই হোৱা নাই, গছজোপা একে লেৰেলিয়ে গৈছিল। এজোপা নষ্ট হ'লে মোৰ বিৰাট দুখ লাগিব, নিজে বনোৱা যিহেতু ইমানজোপা হৈছেগৈ। সেই পানীখিনি তাহাঁতৰ সলাই দিলোঁ, গাটো ধুৱাই দিছোঁ তাহাঁতক, অকণমান শান্তি পাব গৰমত তাহাঁতেও। এতিয়া পানীবোৰ সদায় কিবা সলাই থাকিব লাগে, নহ'লে পানী গৰম হৈ ফুলবোৰ মাৰি পেলাই। মই পাকঘৰত এজোপা মানি প্লাণ্ট থৈছিলোঁ, সেইজোপাতো এটা পাতো নাইকিয়া, গোটেইজোপাই মৰি থাকিলে। আৰু এইপিনে ডাইনিঙত যিটো ফুলদানি থওঁ, সেইটো ফুলখিনি মই অথনি চাৰ্ফ দি থৈছিলোঁ পাকঘৰতে, সেইটো ধুই ল'লোঁ। এই ফুলৰ থোপাটো মানে মই নষ্ট হৈ যাব ভাবিছিলোঁ, কিবা ভেলভেট কাপোৰৰ, কিন্তু নষ্ট নহ'ল, ইমান ধুনীয়া হৈ গ'ল আকৌ। মই সেইকাৰণে ধোৱাই নাছিলোঁ। এইটো থোপাটো বিয়াৰে হয়, কিন্তু আজিহে মই প্ৰথম ধুইছোঁ, আকৌ ধুনীয়া হৈ গ'ল। এতিয়া শুকোৱাৰ পিছত ইমান ধুনীয়া হৈ গ'ল, মই ভাবিছোঁ নষ্ট হ'ব চাগে, ধুই দিছোঁ, একো নহ'ল তেওঁ। এইফালে ফুলদানিটো ধুই দিলোঁ। এইটো তেতেলী উলিয়াই পেলাই ধুবলৈ এলাহ লাগিল, সেইকাৰণে চাবোন দি ধুলোঁ। চাবোনটো চাফা নহয়। তাৰপিছত এইটোকো নেমু দি ধুই দিলোঁ, অলপ হ'লেও চাফা হ'ল আৰু।
এনেকুৱা কাঁহৰ বাচনবোৰ চিকচিকাই থাকিলে ধুনীয়া লাগে। কোনোবাদিনা সময় পালে ধুই দিব লাগিব ভালকৈ আকৌ তেতেলী লৈ পেলাই। তেতেলী বা চাঙৰি টেঙা দি বৰ ধুনীয়া হয় এইবোৰ। এইখিনি ধুনীয়া চাফা হৈ গ'ল। আজিলৈ তাত আকৌ এটা বেলেগ ভিডিঅ'ত লগ পাম।